টুটু এইফালে চোৱা ব'লা এয়া আমি ওলাইছোঁ একদম সৰু মাইথঙত যিহেতু টাই আহোমৰ ফেষ্টিভেল পাতিছে আৰু গৈ আছোঁ এতিয়া মালিকো ৰেডি এইজনী টুকটুক দেখিছেনে কি বদমাছ কৰি ফুৰিছেহি আহা টুকটুকক কমেণ্ট এটা কৰি জনাব হা আহোমৰ ড্ৰেছত তাইক কেনেকুৱা লাগিছে মই নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোলৈকে মোৰ অন্য এটি ভিডিঅ'লৈ মই স্বাগতম জনাইছোঁ আশা কৰোঁ সকলোৱে ভালে আছে চাগে আৰু মোৰো ভাল আজি আছোঁহি মই এয়া দেখিছেনে পৰিৱেশবিলাক আৰু মই আছোঁহি সৰু মাইথঙত টাই ফেষ্টিভেল পাতিছে আৰু এয়া মই নিজৰ আমাৰ টাইৰ ড্ৰেছটো পিন্ধি লৈছোঁ আৰু এয়া টাই ফেষ্টিভেল পাতিছে সকলোকে আহক সকলোৱে উপভোগ কৰক কালিৰ পৰা আৰম্ভ কৰিছে টাই ফেষ্টিভেল আৰু আজি দ্বিতীয়টি দিন আৰু আজি মই আহিছোঁ আৰু আপোনালোকক সকলোবিলাক দেখা যায় প্ৰাউড টু বি টাই লিখা আছে এয়া দেখিছেনে লাইটিং এতিয়া দি দিছে অকণমান ভাল লাগিছে পৰিৱেশবিলাক ইমান ধুনীয়াকৈ ফুলবিলাক সজাই ৰাখিছে এয়া বিপুল দা এয়া আমাৰ বিপুল দা আৰু পূৰা টাই ড্ৰেছত আৰু বিপুল দা কওক আজি মানে আপোনালোকে ইমান ধুনীয়াকৈ আয়োজন কৰিছে তাৰ বিষয় লৈ অকণমান কওক আমাৰ আজি দ্বিতীয় দিনৰ কাৰ্যসূচী চলি আছে আমাৰ এতিয়া ৰাতিপুৱা ইয়াত কাৰ্যসূচী বিভিন্ন কাৰ্যসূচী হৈ যোৱাৰ পিছত ডুমডুমা কলেজত আমাৰ ডুমডুমা কলেজৰ কনফাৰেঞ্চ হলত ডুমডুমা কলেজৰ সহযোগত আমাৰ ইউটেস্কোৰ উদ্যোগত তাতে এখন ইণ্টাৰনেশ্যনেল ছেমিনাৰ কাম টাই মিট তাতে চলি আছে তাত থাইলেণ্ডৰ পৰা নেপালৰ পৰা ম্যানমাৰৰ পৰা আৰু মণিপুৰ আদি ঠাইৰ পৰা বিভিন্ন গৱেষকে অংশ লৈছে আমি সেই টাইম মিটৰ পৰা আহি পেলাই পুনৰ ইয়াত পাইছোঁহি আজি আকৌ ৰাতি এতিয়া ডেকাচাং হ'ব ডেকাচাঙৰ কাৰ্যসূচী এতিয়া আৰম্ভ হ'বই ডেকাচাঙৰ কাৰ্যসূচীত আমাৰ টাই জনগোষ্ঠীয়ে বিভিন্ন দল সংগঠনৰ নেতৃবৃন্দ অংশ ল'ব তাৰপিছত ৰাতিলৈ আপোনালোকে সকলোৱে আহক ৰাতিলৈ উপভোগ কৰক বহুত বহুত ধন্যবাদ আৰম্ভ টুকটুকৰ কটন কেণ্ডিৰ পৰা দেই আৰু কি খাই নাজানো আজি আৰম্ভ আৰু কটন কেণ্ডিৰ পৰা ধুমক ধুমক এয়া দেখিছেনে ইমান সুন্দৰ কৰি পেলাই সজাইছে মঞ্চটো এইফালে দেখিছেনে ইমান ধুনীয়াকৈ জুইত গাহৰি এয়া পূৰা ট্ৰাইবেল জনগোষ্ঠীৰ মছলা মানে যিটো পাত মছলা সেই অৰুণাচলৰ সেই পাত মছলা পেলাই লগাই পেলাই পূৰা পুৰি আছে আৰু এইটো দেখি পেলাই নাখাইনো পাৰেনে বাৰু তাকে অকণমান লৈ ল'লোঁ খাওঁ বুলি এতিয়া খাই লওঁ আমি আৰু এয়া নোখোৱাকৈ পাৰেনে বাৰু এইফালে লৈ লৈছোঁ এয়া ষ্টিক গাহৰি এইটো 100 টকা কৈছে আৰু এইফালে লৈ লৈছোঁ এয়া ৰহি আমাৰ টুকটুকে খাইছে গাহৰি এয়া আমি লৈ লৈছোঁ এয়া মাংস আৰু চাটনি আৰু এইফালে ৰহি হাই কৈ দে এইটোক লগ পাই গ'লোঁ আৰু আমি এতিয়া খাব লৈছোঁ এইফালে টুকটুকে ল'লে বাবুল খা 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 কনচেং খা মজা দেখিলেনে একদম গোটেই পৰিৱেশবিলাক আন্ধাৰ হৈ গৈছে বহুত ডাঙৰ এৰিয়া সেই গতিকে এয়া পৰিৱেশ দেখিছেনে আৰু কোনে কোনে আহিম বুলি ভাবিছে সকলোৱে আহিব উপভোগ কৰক টাই ফেষ্টিভেল আৰু খোৱাবিলাকো খুব ধুনীয়া ধুনীয়া আমি কিবাকিবি খালোঁ আৰু সৰু সুৰা আৰু এতিয়া আকৌ খামগৈ ঘুগুনি একদম মোৰ প্ৰিয় ঘুগুনি খামগৈ এইফালে লৈ গৈছে মালিকে টুকটুকক আজি যি প্ৰগ্ৰাম হৈছে সেয়া মই দেখুৱাব নোৱাৰিম দুখিত মানে কি হ'ল প্ৰগ্ৰামবিলাক হওঁতে বহুত ৰাতি হ'বগৈ ৰাতিলৈ হ'বগৈ আৰু আমাৰ এতিয়া ল'ৰা ছোৱালীকেইটাও আছে ঠাণ্ডাত বহুত গা বেয়া হৈ যাব সেই গতিকে ঘৰলৈ উভতিব লাগিব অকল পৰিৱেশবিলাক দেখুৱাই দিলোঁ মানে কি হ'ল আন্ধাৰ হৈ গৈছে আৰু এইফালে পোহৰ ব্যৱস্থাটো ইমান বেছিকৈ নাই সেই গতিকে আজিলৈ আহিছোঁ আৰু অন্য এদিন যদি আহোঁ অলপ দেখুৱাবলৈ চেষ্টা কৰিম তেন্তে ভিডিঅ'টি চাই কেনে পালে জনাবলৈ নাপাহৰিব আৰু যোনসকল বন্ধু বান্ধৱী মোৰ নতুনকৈ মোৰ ভিডিঅ'বিলাক চাইছে প্লিজ তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ফেচবুকত চোৱাসকলে ফেচবুক পেজটো ফ'ল' কৰি ল'ব আৰু যিহেতু আৰু 3 দিন বাকী 4 দিন আছে আজি দ্বিতীয়টি দিনহে ছেকেণ্ডটো দিন তো আহিব সকলোৱে উপভোগ কৰক খুব সুন্দৰ পৰিৱেশ তেন্তে আজিলৈ আহিছোঁ বাই বাই গুড নাইট শুভৰাত্ৰি সকলোকে